হেল্ল' গাইজ, এই পকা আমটিৰে আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। এইটো ঘৰৰ আম। আজি গুণগুণক খুৱাম বুলি ভাবিছোঁ। গুণগুণৰ 6 মাহ সম্পূৰ্ণ হোৱাৰ পৰাই মই তাইক লেক্টোজেন গাখীৰটো দিব আৰম্ভ কৰিছোঁ। একাপ কুহুমীয়া পানীত এচামুচ গাখীৰ গুলি তাইক দিনত এবাৰ দিওঁ। ৰাতিপুৱাৰ আহাৰ তাইক মই 8টাৰ পৰা 9টাৰ ভিতৰত খুৱাব চেষ্টা কৰোঁ। তাৰপিছত তাইক 11টাৰ পৰা 12টাৰ ভিতৰত এই গাখীৰটো মই দিব চেষ্টা কৰোঁ। তাইক মই পকা আম খুৱাই আছোঁ। আমটো টেঙা মিঠা সোৱাদ থকা বাবে তাই খাই খুব ভাল পাইছে। খাইছানে আম? চেৰেলেকৰ বাবে জহা চাউল একাপ ধুই এনেদৰে মেলি দিছোঁ। এয়া কাজু কেইটামান লৈছোঁ। এইটো কাপেৰেই মই চাউলৰ জোখটো লৈছিলোঁ। মচুৰ দাইল এইটো কাপৰ একাপ ল'ম। আকৌ এইটো কাপৰে এয়া মগু দাইল একাপ লৈছোঁ। এয়া বুটৰ দাইল কাপটোৰ আধা কাপ ল'ম। আপোনালোকে ইচ্ছা কৰিলে কাপটো ভৰ্তি কৰিও ল'ব পাৰিব, কিন্তু মই বস্তুখিনি বেছি হৈ যাব বুলি ভাবি আকৌ আধা ল'লোঁ। এয়া বুটৰ দাইল আধা কাপ আৰু এফালে মগু দাইল, গোটা মগু মাহ সেইটো আধা কাপ। এতিয়া এইখিনি ভালদৰে ধুই পানীটো যাব দিম। এতিয়া ধুই আনিলোঁ মই আৰু পানীটো যাব দিছোঁ। অকণমান সময় ফেনৰ তলত ৰাখি থৈ দিছোঁ এনেদৰে। এয়া পানীটো যোৱাৰ পিছত মই এই গামোচাখনতে মেলি দিম। ক'ত হামু কৰিছা? সোনা বেবী ক'ত? এতিয়া হামু কৰিছা? ভালদৰে পানীটো যোৱাৰ পিছত এতিয়া মই এনেদৰে গামোচাখনত মেলি দিম, যাতে আৰু ভালকৈ শুকায়, পানীটো একেবাৰে নাথাকে। এইখিনি শুকোৱাৰ পিছত একেলগে কেৰাহীত ভাজি মিক্সিত গ্ৰাইণ্ড কৰিম। লগতে এইখিনি বস্তুও লৈছোঁ, ডালিয়া, ইফালে 10টা কাজু আৰু কেইটামান মখনা। এইখিনিও একেলগে দালিখিনিৰ লগতে ফ্ৰাই কৰি ল'ম। চাউলখিনি শুকোৱাৰ পিছত এনেদৰে মই এটা কেৰাহীত কম জুইত ভাজি আছোঁ। এইখিনি মচমচীয়া হোৱালৈকে ভাজি থাকিব লাগিব। এনেদৰে প্ৰায় 10 মিনিটমান ভাজিব লাগিব। চাউলখিনি ভজা হোৱাৰ পিছতেই মই এই কেৰাহীটোতে দালিখিনিও ভাজিবলৈ লৈছোঁ। দালিখিনিও প্ৰায় 10 মিনিটমান সময় কম জুইত ভাজি থাকিব লাগিব। আধা ভাজ খোৱা হ'লেই ইয়াত মখনা, দালি আৰু কাজুখিনি মিক্স কৰি দিম। এতিয়া দালিখিনিত মই এইখিনি এড কৰি দিম। মই আগতকৈ আৰু অকণমান মখনা ইয়াতে লৈছিলোঁ। এতিয়া এইখিনি একেলগে ভাজি থাকিম। ভজা হোৱাৰ পিছত ঠাণ্ডা হ'লে মিক্সিত একেলগে গ্ৰাইণ্ড কৰি ল'ব লাগিব। 10 মিনিট হৈ গ'ল আৰু এইখিনি সুন্দৰকৈ ভজাও হৈছে। ঠাণ্ডা হ'বৰ বাবে এনেদৰে কাঁহী এখনত মেলি দিছোঁ আৰু ফেনৰ তলত ৰাখিছোঁ। ঠাণ্ডা হোৱাৰ পিছতে এইখিনি মিক্সিত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম আৰু হয়তো চালিবও লাগিব পাৰে। এতিয়া দুপৰীয়া গুণগুণৰ বাবে মই এনেদৰে মিঠা আলু এটা কাটি লৈছোঁ আৰু লগত এটা খেজুৰ লৈ লৈছোঁ। এইখিনি সিজাই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। ইফালে ভাত কেৰেলাৰ চপ বনাবৰ বাবে ৰেডি কৰি আছে। এইখিনি ঠাণ্ডা হৈছে। এতিয়া মিক্সিত একেলগে গুড়ি কৰি লওঁ। শিশুৰ খাদ্য বনোৱাৰ সময়ত সদায় হাত পৰিষ্কাৰকৈ ধুব লাগে। লগতে বাচনসমূহো পৰিষ্কাৰকৈ ধুব লাগে আৰু যিবোৰ বাচনত এইবোৰ ভৰাই থ'ব, বটল হওক, যিকোনো টিফিন বাতি হওক, সুন্দৰকৈ ধুই ৰ'দত শুকুৱাই ল'ব।
এয়া চাওকচোন কি সুন্দৰকৈ মিহি হৈছে আৰু লগতে এটা সুন্দৰ বাদাম ভজাৰ দৰে চেণ্ট এটা ওলাইছে। এতিয়া এইখিনি মই অকণমান চালি ল'ম। গুড়ি হোৱাৰ পিছত মই বটলত ভৰালোৱেই, আপোনালোকক দেখুৱাবলৈ থাকি গ'ল, এতিয়াই দেখুৱাইছোঁ। এয়া বটলটো ভৰ্তিয়েই হৈছেগৈ প্ৰায়। আজি ওটছটো চেৰেলেক বনাই থ'ম বুলি ভাবিছোঁ। ইফালে ভাতকেৰেলাৰ চপ বনাবৰ বাবে আলু ভাজি পুৰটো ৰেডি কৰি থৈছে, লগতে ইফালে মই কেৰাহীত ওটছটো বহাই দিছোঁ। ওটছৰ চেৰেলেক বনাবৰ বাবে এনেদৰে কম জুইত 10 মিনিটমান সময় এইটো ভাজিব লাগিব। পাতল বাদামী ৰং হোৱাৰ লগে লগে এইখিনি ভজা হোৱা বুলি গম পাম। এয়া ভাতকেৰেলাত আলু মছলাৰ পুৰটো দি দিছে আৰু বেচনত লেটিয়াই ভাজি আছে। এইটো ৰেচিপি আমি প্ৰায়ে খাওঁ, কিন্তু দেখুৱাব হোৱা নাছিল। আজি এই চান্সতে আপোনালোকক দেখুৱাই দিলোঁ। ওটছৰ চেৰেলেকত মই আৰু বেলেগ একো মিক্স নিদিওঁ। আপোনালোকে ইচ্ছা কৰিলে কাজু বাদাম, এলমণ্ড এনেধৰণৰ ড্ৰাই ফ্ৰুটছ মিক্স দিব পাৰে। দুপৰীয়া গুণগুণক খুৱাবৰ বাবে বনাব লৈছোঁ। এয়া খেজুৰ সিজোৱা পানী, ইফালে মিঠা আলুৰ খেজুৰখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰা হৈ গৈছে। ইয়াতে আজিৰ বনোৱা দালি, চাউল, মখনা, কাজুৰ সেই চেৰেলেকটো মিক্স কৰিলোঁ। ইফালে ভাজি লোৱা ওটছখিনি ঠাণ্ডা হোৱাত মায়ে গ্ৰাইণ্ড কৰি এনেদৰে চালি ৰেডি কৰি থৈছে। মই চেৰেলেকটো পগালোঁ আৰু এতিয়া এটা পৰিষ্কাৰ বাটিত এনেদৰে উলিয়াই ল'ম আৰু ঠাণ্ডা হ'লে তাইক খুৱাই দিম। একেবাৰে ঠাণ্ডা হ'ব নিদিওঁ, অকণমান কুহুমীয়া হৈ থাকিলে তাইক খুৱাই দিওঁ। ইয়াতে আৰু আপোনালোকে ঘি এড কৰিব পাৰে। এয়া ভাতকেৰেলা আলুৰ চপ বনোৱা হৈ গ'ল। এতিয়া গুণগুণক মই চেৰেলেকটো খুৱাওঁ। ইয়াতে ঘি অকণমান দি দিলোঁ। এইখিনি মিলাই লৈ তাইক খুৱাই দিম। এনেদৰে তাই খাই খুব ভাল পায়। খেজুৰৰ এটা খুব ধুনীয়া মিঠা সোৱাদ হয়, মিঠা আলু আৰু খেজুৰৰ। ভিডিঅ'টি শেষ কৰিছোঁ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ।